নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চুৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চুৱানা বিচাৰো তোমাকে কাষতে নোৱাৰো থাকিবলৈ অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নাপালে নজনাকে নুবুজাকে পগলা হৈ বাৰে বাৰে চকুতৈ কিনো কথা কলা পলকতে হিয়া খনি কাঢ়ি নিলা মিচিকি হাঁহিটো মুকুতা ভৰা সপোনতো বাৰে বাৰে খেদি ফুৰা এতিয়া তুমি যে মোৰ বুকুতে উমলা ভাবিলেই বাঢ়ে মৰম তোলা দুতোলা নজনাকে নুবুজাকে পগলা হৈ বাৰে বাৰে চকুৰে নেদেখা নেকি? সৰি কি সৰি সৰি ভালকে চাই যাব লাগে নাজানা নেকি? তাকেতো কৰি আছো তোমাক ভালকে চাই আছো ঐ কি ভেবা লাগি চাই আছ বল 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 ঐ কি হ'ল তোৰ কাৰণে আজি মাৰ খাওঁতে খাওঁতে বাচিলো তেত কি কওঁ নহয় তই বৈ বৈ ল'ৰাবোৰে নিজকে কি বুলি ভাবে হিৰো তই কি জান কিমান যে হেণ্ডছম আছিলে এদিন নহলে এদিন হিৰোটো হ'বই কি ক'লি হিৰো ৰহটো ধৰ 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 তোৰ হিৰো ধৰ 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 এবাৰ নহয় 10 বাৰ কম ধৰ 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 একেবাৰে খাই পেলাইছো বৰ বেয়া সঁচা কথা কৰোনা ভাইৰাছে জীৱনটো হেক কৰি পেলাইছে গোটেই ভাৰতত দাদা চিপ দিয়কচোন সেইটো কেই টকা 10 টকা 10 টকা মানে দুটা পেকেটত 10 টকা দিয়ক ৰবাচোন তোমাক মই সেইদিনা লগ পাইছিলোঁ নহয় জানো হয় হয় আপুনি কি চাই আছে মইলো কি চামো মোৰ চাবলৈ নাই এটা কথা ক'ব বিচাৰোঁ কওক অকণমান সময় দিব পাৰিবা নেকি পাৰিম
চাল্লা ৰাহুল লগত হয়নে কি হয় ৰে মুৰিজনীক পালি নেকি চাই ল'ম তোক ৰ অ প্ৰিয়া অ' তই কচোন ক কিয় বা আহিলি তই সেই ল'ৰাটোৱে যে তোৰ বিষয়ে সুধি আছিল সঁচা অঁ কোন সেইদিনা যে লগ পাইছিলোঁ সেই ল'ৰাজন নেকি অ' কচোন ক কি কৈছিলে ক না নকওঁ যা এই কচোন প্লিজ কি কৈছিলে অঁ কৈছোঁ সি যে তোক ভাল পাওঁ বুলি কৈছে কি সঁচা অঁ তই ক'লে সঁচা। বিশ্বাস কৰিম নেকি সি মোক ক'লে বুলিহে তোৰ ওচৰলৈ আহিছোঁ তই ক'লেই বিশ্বাস কৰিম নে মই সুধি ল'বি কি কয় দোকান খুলিছ নেকি অঁ ৰে নখুলিনো উপায় কি আৰু বহুত টেনশ্যন অ' কি কবি কি হ'ল কচোন ক কি হ'ল একেবাৰে মুখখন নিগনি কৰি আহিলি যে চিগাৰেট আছে আছে দিম বাৰু কচোন কি হ'ল কি ওলা আৰু লগৰ বুঢ়ী ক'লে যে আজিকালি একো নাই চব ফকতীয়া চব ফাল্টু চব মতলবী তই মোৰ লগৰ ৰাহুলক চিনি পাওঁ অঁ তই ৰাহুলৰ কথা কৈছ ৰাহুল ইয়াত আঘাত দিছে মোক আজি ইয়াত কি কৈছে এজনী ছোৱালীও মই বহুত ভাল পাইছিলোঁ আজি ক'ম কালি ক'ম আজি ক'ম কালি ক'ম বুলি মানে মই ভাবি আছিলোঁ কিন্তু সি কাঢ়ি লৈ গ'ল ৰ সেইদিনাখন ৰাহুল ইয়ালৈ আহিছিলে ছোৱালী এজনীও আছিলে ছোৱালীজনী অলপ বগাকে নহয় জানো হয় চুলিবোৰ ষ্টেট কৰা হয় নহয় হয় হয়, কচোন। মই দেখিছিলোঁ সেইদিনাখন তাক মই ঠিকছে মন কৰিছোঁ দেই ইহঁতক ইয়াৰ পৰা চিপছ কিনি দিছে ছোৱালীজনীক আগত চিপছ কিনি দিছে আৰু কৈছেও বোলা অলপ আঁতৰি কথা পাতিম বুলিও কৈছে মই ভালকে মন কৰিছোঁ গম পাইছ আজিকালি কেতিয়াও ভৰসা নকৰিবি দেই লগাবিৰাও কৈ দিছোঁ আজি মোক ভাঙি দিম মই তই এতিয়া ক'ত যাবি ঐ ক'ত যাবি ৰাহুলে তাৰমানে পালে আজি ইমান দেৰি হ'ল অহা নাই তাইতো আহি যাব লাগিছিলে ইমান দেৰি কি হ'ল কেলে মাৰিছ মোক হা মোৰ জনী ওপৰত চকু দিবি তই 10 দিনৰ মূৰত গাদ্দাৰ হয় তই কি কৈছ এইবিলাক হা তই মোক ভুল বুজিছ এৰা কৈছোঁ নহয় এৰি দিয়া তই ভুল বুজিছ কি মাৰিব ময়ো পাৰোঁ তোৰ ভুল হৈছে ভবা কথাখিনি ভালকৈ ভাবিবি মই তোমাক কি কৈছিলোঁ কৈ দিয়া ইয়াক তুমি ভুল বুজি লাভ নাই নহয় ই প্ৰিয়াক ভাল পায় সেইখিনি কথাই মোক ক'লে মই নিজ চকুৰে দেখিছোঁ তহঁতক ৰহ এটা কথা নকবি আৰু মই কৈ আছোঁ কি আছিলে সেইখিনি শুন ভালকৈ তুমি তাক বুজাবা হা মোৰ কথাখিনি ক'বা মই তাক বহুত ভাল পাওঁ তুমি ক'বা না প্লিজ মোৰ কথাখিনি ক'বা হা মই তাক বহুত ভাল পাওঁ ঠিক আছে মই প্ৰিয়াক তোমাৰ কথাখিনি কৈ মই আহোঁ থেংক ইউ মোক মাফ কৰি দেও চৰি